কি হ'ল বৰ বেয়া চাউনি দিছ যে তই দেহা মানুহে সেইফালে উমলি আছে আৰু মই কি কৰি আছো আজি দেখিছেনে ৰাইজ নাৰিকল ৰুকনি মাৰি আছো মোৰ এটা ফেভাৰিট বস্তু বনাবলৈ যিটো আমি নাৰিকলৰ লাৰু বুলি কওঁ কিছুমানে লস্কাৰ বুলি কয় এইফালে চাওক এগাল মান নাৰিকল কাটি থৈ দিয়া আছে পানীত ডুবাই থৈ দিছো 10টা নাৰিকল আৰু সুমিও ৰুকনি মাৰি আছে ময়ো ৰুকনি মাৰি আছো আৰু এই বাকেটটো চাগে পুৰা 10টা নাৰিকল ভৰ্তি হৈ যাব চাগে বহুত কিনিব আৰু লস্কাৰ বনাবলৈ চেনি লাগিব হেতুকে মই দোকানলৈ বুলি ওলাই আহিলো তাইক ৰুকনি মাৰি থৈ দিছো আৰু মই দোকানত লৈ ললো হি চেনি 1.5 কিলো 10টা নাৰিকলৰ বাবে 1.5 কিলো ললো আৰু মই যেহেতু খাই খকুৰা হয় দোকানত আহিলে কিবা এটা নহয় কিবা এটা খাওঁৱে লস্কাৰৰ দৰে কিবা এটা পাই গলো খাই দিলো আৰু পুনৰ ৰুমলৈ বুলি গুচি আহিলো চাহ খাবলৈ কিবা এটা লৈ আহিলো আৰু গুধলিয়া হ'ল প্ৰায় চাওকচোন সুমিয়ে ধুনীয়া আছে লাডু কৰি আছে লস্কাৰ অৰ্থাৎ নাৰিকলৰ লাৰু বনাই আছে আৰু ময়ো অলপ হেল্প কৰি দিলো যেহেতু 10টা নাৰিকলৰ মানে অকলে তাই নোৱাৰিব বহুতখিনি হৈ যাব আৰু চাওক ইমান ধুনীয়াকৈ বনাই আছো আমি দুইটা আৰু তাইও খাই আছে দেই বনাই থাকিলে নহ'ব আৰু অৱশেষত ময়ো এটা খাই চাইছো ভবাতকৈ কিন্তু বহুত ধুনীয়া হৈছে আৰু এটা কথা কিছুমানে লস্কাৰ অৰ্থাৎ নাৰিকলৰ লাৰু বনাওঁতে কিন্তু